ভাৰতৰ আটাইতকৈ দীঘল নদী কি? উত্তৰ গংগা। মুম্বাইৰ পুৰণি নাম কি আছিল? উত্তৰ বোম্বাই। ভাৰতৰ আটাইতকৈ ডাঙৰ বেংকটো কি? উত্তৰ ভাৰতীয় ষ্টেট বেংক। কলকাতা কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰ হুগলী। গুজৰাটৰ ৰাজধানী কি? উত্তৰ গান্ধীনগৰ। নিম্নলিখিত কোনটো তেজৰ গোট হৈছে এক সৰ্বজনীন দাতা? উত্তৰ অ গ্ৰুপৰ। চন্দ্ৰত ভৰি থোৱা প্ৰথম ব্যক্তি কোন আছিল? উত্তৰ নীল আৰ্মষ্ট্ৰং। ইংৰাজী কবিতাজনক কাক জনা যায়? উত্তৰ জেফ্ৰী চাচাৰ। ইণ্টাৰনেট কিহৰ বাবে ব্যৱহাৰ কৰা হয়? উত্তৰ সকলোবোৰ যেনে ইমেইল, চেটিংছ। পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? উত্তৰ নীল নদী। নিম্নলিখিত কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় ফুল? উত্তৰ পদুম। কোনখন চহৰ ভাৰতৰ মন্দিৰৰ চহৰ বুলি কোৱা হয়? উত্তৰ ভুৱনেশ্বৰ। কোনটো মাহত আটাইতকৈ কম দিন থাকে? উত্তৰ ফেব্ৰুৱাৰী মাহত। কম্পিউটাৰ এটাৰ মগজু কি? উত্তৰ CPU। আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কোনটোৱে আমাৰ তেজ বিশুদ্ধ কৰে? উত্তৰ বৃক্ক।